হিমন্ত কোভিড যোদ্ধাক চৰম প্ৰতাৰণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোভিড ৰোগীৰ মলমূত্ৰ চাফাই কৰ্মীক দৰমহা দিব নোৱাৰিলে বৰ কথা কোৱা স্বাস্থ্য বিভাগে দৰমহা নাপাই আত্মহত্যাৰ দৰে পন্থা বাছি ললে তেজপুৰৰ অমৃত বাহাৰ জামাই নামৰ এজন চাফাই কৰ্মীয়ে এই অভিযোগ সদৌ অসম কোভিড চাফাই কৰ্মীৰ মুখ্য আহ্বায়ক ৰূপম ভৰালীৰ আমাৰ মুখ্য সম্পাদক ইউনুছ তামুলীৰ সৈতে হোৱা এটা টেলিফোনিক বাৰ্তালাপত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কি অভিযোগ তুলিছে শুনোৱা হওক। হেল্ল' হয় হয় মই অসম টুডে লাইভৰ এডিটৰ ইন চিফ ইউনুছ তামুলীয়ে কৈ আছিলোঁ। আপুনি খন্তেক সময়ৰ আগত আপুনি এটা নিউজ চেনেলৰ এটা পোষ্টত আপুনি কমেণ্ট দিছিল যে আপুনি যিহেতু যি COVID-19 যি স্বাস্থ্যকৰ্মী তাত আপোনালোক এপইণ্ট হৈছিল আৰু আপোনালোকে দৰমহা নাপালোঁ বুলি এটা পোষ্টত আপুনি কমেণ্ট কৰিছিল আৰু আপোনাৰ ফোন নম্বৰটো দিছিল। সেই সূত্ৰে মই আপোনালোক ফোন কৰিছোঁ। আপুনি কি হয় আৰু সবিশেষ জনাব নেকি? মই সদৌ অসম কোভিড চাফাই কৰ্মীৰ মুখ্য আহ্বায়ক ৰূপম ভৰালীয়ে কৈ আছোঁ। হয় আমাৰ এক নম্বৰতে আমাৰ যেতিয়া 2020 চনৰ যিটো COVID-19 মহামাৰী ৰূপ আমাৰ পৃথিৱীত আহিছিল আৰু তেনে ক্ষেত্ৰত আমাৰ অসমতো আহিছিল আৰু অসম চৰকাৰ আৰু অসমৰ স্বাস্থ্য বিভাগে এই COVID-19ৰ ওপৰত যুদ্ধ কৰিবৰ কাৰণে আমাৰ অসমৰ বিভিন্ন ঠাইত কোৱাৰেণ্টাইন চেণ্টাৰ আৰু কোভিড হস্পিটেল স্থাপন কৰিছিল, ৰেলৱে ষ্টেচনত স্ক্ৰিনিং চেণ্টাৰ স্থাপন কৰিছিল আৰু তেনেকৈ সেইবিলাকত আমাৰ কি কৰিছিল কোভিড চাফাই কৰ্মী হিচাপত এটা বিজ্ঞাপন উলিয়াই দিছিল NHM-ৰ দ্বাৰা আৰু NRHM-ৰ দ্বাৰা আৰু তাতে আমি এপ্লাই কৰিছিলোঁ আৰু এপ্লাই কৰি মৌখিক পৰীক্ষাৰ দ্বাৰা উত্তীৰ্ণ হৈ আমি তাতে চাফাই কৰ্মী হিচাপত নিযুক্তি লাভ কৰিছিলোঁ। কিন্তু নিযুক্তি লাভ কৰাৰ পিছত আমি ধুনীয়াকৈ কাম কৰিছিলোঁ। কাম কৰাৰ পিছতো আমাৰ এপইণ্টমেণ্ট আছিল 6 মাহৰ, কিন্তু 6 মাহটো বাদ দিলোঁ, 3 মাহো হ'ব নিদিলে। 2 মাহ 10 দিন 2 মাহ 15 দিনতে আমাক সকলো চাফাই কৰ্মীকে উলিয়াই দিলে আৰু অসমৰ বহুকেইখন জিলা ধেমাজি, লখিমপুৰ, বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰৰ বহু ল'ৰা আজিলৈকে দৰমহা নাপালে। আজিলৈকে কোনো দৰমহা নাপালে। সম্পূৰ্ণ 5 মাহ 4 মাহ 3 মাহ কাম কৰিলে, কিন্তু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত কৈছিল যে নিবনুৱা দূৰীকৰণৰ কাৰণে কোভিডত তেখেতলোকে এপইণ্ট কৰিছে বুলি কৈছিলে। হয় আৰু এপইণ্টমেণ্ট দিয়াৰ দিনা ডাইৰেক্ট মিডিয়াৰ যোগে কৈছিল যে তহঁতে 3 মাহ কাম কৰিবলৈ আহিব নালাগে, তহঁতৰ হৈ গ'ল, অন্য চাকৰিৰ নিচিনা তহঁতৰো ৰেগুলাৰ চাকৰি হৈ গ'ল। কিন্তু ৰেগুলাৰ চাকৰি হোৱা বুলি কোৱাৰ পিছতো আমাক 3 মাহো কাম কৰিবলৈ নিদিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে সম্পূৰ্ণ তাৰ বিপৰীত ছবি দেখা গ'ল। আৰু আজি আপোনালোকৰ ল'ৰাবিলাকে কেনেকুৱা ধৰণৰ কাম কৰিছিলে? একেবাৰে চাফাই কৰ্মী হিচাপে নহয় জানো? চুইপাৰ যিটো শব্দটো আছিল চুইপাৰৰ কাম কৰিছিল। আমি লেট্ৰিন চাফা কৰা, বেচিকেলি লেট্ৰিন বাথৰুম চাফা কৰা আৰু PPE কিট পিন্ধি 12 ঘণ্টা থাকিব লাগে। 12 ঘণ্টা ডিউটি আছে, দুটা ষ্ট্ৰিপ দিছিল, এটা 12 ঘণ্টা এটা। আপুনি চিধাকৈ এইটো ক'ব বিচাৰে নি যে বৰ্তমান অসম চৰকাৰখনে কোভিড যোদ্ধাক যি চুইপাৰৰ কাৰণে যুৱকসকলক নিয়োগ কৰিছিল, চুইপাৰৰ দৰমহা দিব পৰাও যোগ্যতা নাই বুলি? একদম 100%। নহ'লে আমিতো পাই থাকিলোঁ, দৰমহা পালোঁ। আমাক দৰমহা দিব নোৱাৰে। য'ত নেকি দৰমহা নাপায় আমাৰ তেজপুৰৰ অমৃত বাহাদুৰ জামাই বোলা ল'ৰা এজন আত্মহত্যা কৰিছে। যোৱা 17 ডিচেম্বৰত আত্মহত্যা কৰিছে। তেজপুৰত কাম কৰিবৰ দিনাৰ পৰা কোনো দিন দৰমহা নিদিলে, তাৰ ক্ষেত্ৰত তেখেতে দৰমহা নাপায় আত্মহত্যা কৰিছে। অমৃত বাহাদুৰ জামাই এইখন অসম চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিম বুলি কৈ সাধাৰণ 15,000 টকীয়া এটা সংস্থাপন দিব নোৱাৰিলে, নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰিলে। সম্পূৰ্ণ বিফল এইখন চৰকাৰ। আৰু মাননীয় স্বাস্থ্যমন্ত্ৰীটোৱে বাৰে বাৰে কৈ থাকে উন্নয়ন 25 লাখ নিবনুৱা সংস্থাপন দিব বুলি, কিন্তু আমাৰ অল অসমত গোটেই সমগ্ৰ অসমত মাত্ৰ 1625 জন চাফাই কৰ্মী আছে। মাত্ৰ 1625 জন চাফাই কৰ্মী। 25 লাখ বাদ দিয়ক, 50,000টো বাদ দিলোঁ, মাত্ৰ 1625 জন চাফাই কৰ্মী সংস্থাপন দিব নোৱাৰিলে। নোৱাৰিলে বহুকেইখন জিলাৰ আজিলৈকে দৰমহা নাপালে। এয়াই আমাৰ দুৰ্ভাগ্য। সম্পূৰ্ণ প্ৰতাৰণা কৰিলে। আৰু নতুনকৈ কোভিড আহিল। কৰিবৰ কাৰণে মই মাজতে আপোনাক চুইপাৰৰ কাম কৰিবৰ কাৰণে আপোনালোকৰ BA পাছ MA পাছ কৰাওতো নিয়োগ হৈছিল। মই নিজে BSc আৰু মই BA পাছ কৰিছোঁ ছচিয়লজিত। মই BA
মই কিন্তু কাম কৰিছিলো এটা সংস্থাপনৰ কাৰণে। মোৰ লগত MA পাছ কৰা আছে, মোৰ লগত মই নিজে ৰূপম ভৰালী, মই BSc পাছ কৰিছো, BA ছচিয়লজিত মেজৰ লৈ BA, কিন্তু সংস্থাপন নাপাই মই ভাবিলো ইয়াতে সোমাও, ইয়াতে চুইপাৰৰ নিজে কাম কৰিছো, কৰি কেনে মই নিজে সেই হ'ল। কিন্তু কি হ'ল লাষ্টত আমাক উলিয়াই দিলে ফুটবলৰ নিচিনা ছটিয়াই দিলে, ডাষ্টবিনৰ নিচিনা ব্যৱহাৰ কৰে। যেতিয়া ডাষ্টবিনটো দৰকাৰ হয় তেতিয়া ধুনীয়া জেগা এটাত থৈ দিয়ে, ইউজ মি বুলি লিখি দিয়ে, আৰু যেতিয়া ডাষ্টবিনটো ফাটি চিৰি যায় তাক ধুনীয়াকৈ খালত পেলাই দিয়ে। আমাক গোটেই সমগ্ৰ 1625 জন চাফাই কৰ্মীক ডাষ্টবিনৰ নিচিনা ব্যৱহাৰ কৰিলে এই বিজেপি চৰকাৰখনে, এইখন অসম চৰকাৰে। আপুনি এই ফোন কলটোৰ জৰিয়তে অসমৰ স্বাস্থ্যমন্ত্ৰীক কি আহ্বান জনাব? মই অসমৰ স্বাস্থ্যমন্ত্ৰীক এটাই আহ্বান যে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়, আপুনি আমাৰ এই 1625 জন চাফাই কৰ্মীক ঘৰত ভাত দিয়াৰ ব্যৱস্থা কৰক, আমাক এটা সাধাৰণ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। আমাক চৰকাৰীকৰণ নকৰিলেও হ'ব, আমাক কন্ট্ৰেকচুৱেল বেচিছত 15,000 টকা যদি আমাক 60 বছৰলৈকে দিয়ে, এইটোৱেই মোৰ অনুৰোধ। কাৰণ 60 বছৰ যদি আমি খাই থাকিব পাৰোঁ তেনেকে আমাক আৰু বেলেগ একো নালাগে। আমাক চৰকাৰী চাকৰি আমি বিচৰা নাই, আমি কন্ট্ৰেকচুৱেল বেচিছত যদি NRHMৰ আণ্ডাৰত বা অসম চৰকাৰৰ অধীনত থকা যিকোনো কাৰ্যালয়ত যদি আমাক গ্ৰেড 4 আৰু কন্ট্ৰেকচুৱেল বেচিছত দিয়ে, এয়া আমাৰ অনুৰোধ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়লৈকে। ধন্যবাদ। আমিও আপোনাৰ এই কথাষাৰ আমাৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ অসমত দিবৰ বাবে আমি চেষ্টা কৰিম। ধন্যবাদ।